শুভেচ্ছা জনাইছোঁ। আজি আমাৰ ৰশ্মি CLFৰ সাধাৰণ আমাৰ সভা আমাৰ বছৰেকীয়া যিখন ৰাজহুৱা সভা আমি দিয়া হৈছে এই সভাখনত আমাৰ ব্লকৰ ফালৰ পৰা BPM ছাৰ DPM ছাৰ আৰু আমাৰ ৰশ্মি CLFৰ সকলো বিষয়ববীয়া উপস্থিত আছে আৰু আমাৰ এই ৰশ্মি CLF গঠন হোৱা আজি 3 বছৰ সম্পূৰ্ণ হৈছে। গতিকে এই ৰশ্মি CLFৰ আমাৰ 25টা গ্ৰাম্য সংগঠন আৰু 540টা আমাৰ আত্মসহায়ক গোট আছে অন্তৰ্ভুক্ত হৈ আছে। গতিকে আমি আশা কৰিছোঁ আমাৰ ৰশ্মি CLFৰ মহিলাসকলে আজি SRLMৰ ফালৰ পৰা যিখিনি সা সুবিধা পাইছে এই সুবিধা লৈ আমাৰ আত্মসহায়ক গোটসমূহ যথেষ্ট লাভান্বিত হৈছে, কাম কৰাত যথেষ্ট সহায় হৈছে। তেওঁলোকে আমাৰ যিখিনি পুঁজি এইটো আমাৰ ঘূৰ্ণীয়মান যিটো পুঁজি চৰকাৰ ফালৰ পৰা আমাক দিছে এই টকাৰে আমাৰ মহিলাসকল যথেষ্ট উপকৃত হৈছে বুলি আমি ক'ব পাৰোঁ। আৰু আমাৰ উদ্দেশ্য হৈছে আমাৰ মহিলাসকলে আত্মনিৰ্ভৰশীল হোৱা। যদি আমাৰ মহিলাসকলে 10জনীয়া মহিলাৰ গোট খাই এটা আত্মসহায়ক গোট গঠন কৰিছে আৰু এই আত্মসহায়ৰ জৰিয়তে এই গোটৰ জৰিয়তে আমি বিভিন্ন কাম হাতত লোৱা হৈছে। বিভিন্ন কামৰ মাধ্যমেৰে যাতে আমাৰ গোটসমূহ স্বাৱলম্বী হ'ব পাৰে, নিজৰ ভৰিত থিয় হৈ তেওঁলোকে যাতে ভৱিষ্যত আগবাঢ়ি যাব পাৰে, নিজেই চলাৰ উপৰিও ঘৰখনৰ চলাব পৰাও সক্ষম হৈছে আৰু তেওঁলোকৰ লগতে ওচৰ চুবুৰীয়া সকলোকে যাতে আগবঢ়াই লৈ যাব পাৰে তাৰ উদ্দেশ্যে আমি এই আত্মসহায়ক গোটবিলাক গঠন কৰা হৈছে। আমি আশা কৰিছোঁ ভৱিষ্যতৰ দিনত আমাৰ মহিলাসকলে নিজৰ আত্মনিৰ্ভৰশীল হৈ সমাজখনক আগুৱাই লৈ যাব পাৰিব বুলি আমি আশা কৰিছোঁ। আমাৰ ৰশ্মি মণ্ডল পৰ্যায় সংগঠনৰ আজি বাৰ্ষিক অধিৱেশন চলি আছে। আমাৰ এই অধিৱেশনৰ জৰিয়তে তেওঁলোকে আমাৰ যিহেতু ৰশ্মি মণ্ডল পৰ্যায় সংগঠন 2019 চনত গঠন হৈছিলে, চ' সেই 19 চনৰ পৰা ধৰক এতিয়ালৈকে তেওঁলোকে কি কাম কৰিছে প্ৰথম কথা সেইখিনি কথা তেওঁলোকে আজি ৰাইজৰ আগত দাঙি ধৰিব, যাতে চবেই গম পাওক যে আমি তেওঁলোকে কেনেকৈ কাম কৰি আছে, কিমানখিনি পুঁজি আছে, সেই পুঁজি কেনেকৈ ব্যৱহাৰ হৈছে সেই কথাখিনি আলোচনা হ'ব। আৰু লগতে ভৱিষ্যতে তেওঁলোকে কিখিনি কাম কৰিব তাৰে কিছুমান মানে তেওঁলোকে আলোচনা বিলোচনা কৰি কেনেকৈ আগবাঢ়ি যাব লাগে সেই কথাখিনি তেওঁলোকে আলোচনা কৰিব। আৰু লগতে আমি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ফালৰ পৰা আমি বিভিন্ন পৰ্যায়ত তেওঁলোকক কিছুমান পুঁজি দিয়া হয়, ঠিক তেনেকৈ ৰিভলভিং ফাণ্ড RF দিয়া হয়, CIF দিয়া হয়। আৰু লগতে তেওঁলোকক আৰু একবাৰ আগবাঢ়ি যাবলৈ লাইভলিহুড ক্ষেত্ৰত আৰু এখোজ আগবাঢ়ি যাবলৈ আমি তেওঁলোকক বেংক ঋণ প্ৰদান কৰোঁ মানে আমি বেংক ঋণ তেওঁলোকে যাতে বেংকৰ পৰা পাব পাৰে তেওঁলোকক আমি সহায় সহযোগিতা কৰি দিওঁ। ঠিক তেনেকৈ আমাৰ ৰশ্মি মণ্ডল পৰ্যায় সংগঠনৰ বহু সংখ্যক আত্মসহায়ক গোটে আমাৰ বেংক ঋণ পাইছে আৰু লগতে বেংক ঋণৰ লগতে তেওঁলোকে যিখিনি কাম কাজ কৰি আছে সেইখিনি তেওঁলোকে আৰু এখোজ আগবাঢ়ি যাবলৈ সক্ষম হৈছে। আৰু তেওঁলোকে এতিয়া যিমানখিনি উৎপাদন কৰিছে হয়তো তেওঁলোকে এতিয়া লোকেল বজাৰ যিখিনি আছে তেওঁলোকৰ তাতে প্ৰদৰ্শন আৰু লগতে বিক্ৰী কৰিবলৈ চেষ্টা কৰিছে। আৰু লগতে আমি চেষ্টা কৰিছোঁ যাতে তেওঁলোকে সেই যিখিনি উৎপাদন কৰা বস্তু সামগ্ৰীখিনি আমি যাতে অনলাইন প্লেটফৰ্মত এটা আমি দাঙি ধৰিব পাৰোঁ, যাতে অকল ধেমাজি বা জোনাই এৰিয়াতে আমি সেই বস্তু সীমাবদ্ধ নাথাকোঁ, আমি বিশ্ব বজাৰলৈও আমি আমাৰ যিখিনি প্ৰদৰ্শনী আছে যিখিনি বস্তু আছে সেইখিনি আমি দেখাব পাৰোঁ। নন ফাৰ্মৰ বিশেষকৈ এতিয়া ভাৰত চৰকাৰ 2020 চনৰ পৰা এটা আঁচনি চলাই আছে PMFME বুলি। তাত মহিলাসকলৰ যিকোনো প্ৰডাকশ্যন খোৱা বস্তু বিশেষকৈ ফুড প্ৰচেছিং ছেক্টৰত 25% ৰাজসাহায্যযুক্ত লোন দিয়া আপ টু 10 লাখলৈকে। আৰু CF বুলি এটা NRDP ব্লকৰ অধীনত CF বুলি এটা ফাণ্ড দিয়া হয়, মাহেকত 1 টকা ইণ্টাৰেষ্টত লোন দিয়া হয়। এইখিনি আমি এতিয়া বৰ্তমান চলি আছে মোৰ প্ৰজেক্ট। नोंथाङा सरकारि साख्रि नागिरदोंना? नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं एडुकेट पॉइंट, जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरकारि साख्रिनि गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेट पॉइन्टआव नोंथांमोना SCC, बैंक PO, बैंक क्लार्क, बैंक SO, UPC, FSC, डिफेन्स, रेलवे, स्टेट, इन्सुरेन्स,
AAO, ADO एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरकारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेयार पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि SSC GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा, गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा रड, गलपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261133 9101536360 70020261133 9101536360